সকলোকে গুড মৰ্নিং জনাইছো সুপ্ৰভাত জনাইছো আৰু আজি মই এতিয়া যাব ওলাইছো এতিয়া 6টা বাজিছে ৰাতিপুৱা 6টা বাজিছে আৰু এতিয়া মই যাব ওলাইছো গুৱাহাটী হাইকোৰ্ট আৰু আজি মোৰ কেছ আছে মই যে কৈ থাকো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আজি তেওঁলোকৰ এটা কেছ আজি ফাইলিং আছে আজি মই সেই কামটোতে গৈ আছো গুৱাহাটী হাইকোৰ্ট আৰু ভাবিছো আজি আপোনালোকক গুৱাহাটী হাইকোৰ্টটো অকমান দেখাব চেষ্টা কৰিম আশা কৰিছো আপোনালোকে খুবেই ভাল পাব কাৰণ গুৱাহাটী হাইকোৰ্টৰ ভিতৰৰখিনি সকলোৱে নেদেখে বাহিৰৰ পৰাহে দেখে গতিকে আশা কৰিছো মই যাতে দেখাব পাৰো গুৱাহাটী হাইকোৰ্ট আৰু খুব ভাল লাগি আছে মনটো গুৱাহাটী হাইকোৰ্ট বুলি ক'লে সদায় ভাল লাগে মনটো তো বলক আজি গুৱাহাটী হাইকোৰ্ট যাওঁ আৰু এতিয়া মই ওলাম লাহেকৈ দিয়ক ভিডিঅ'টো চাই থাকক আগে আগে মই দেখাই দিম আৰু এয়া মোৰ যাত্ৰা গুৱাহাটী হাইকোৰ্টলৈকে আৰম্ভ কৰিছোঁ আৰু আজি মই ৰঙিয়া নগৈ আজি মই যাম হাজো হৈ আৰু মই এয়া হাজো পাইছোঁ হাজো হৈ গ'লে অকণমান ওচৰ হয় নলবাৰীৰ পৰা গুৱাহাটী গতিকে আৰু গৈও ভাল লাগে যাম কম গতিকে আজি মই হাজো হৈ যাম আহি পালোঁ গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট আৰু এইফালে আছে গেট নম্বৰ 1 মই এতিয়া গেট নম্বৰ 1এৰে গুৱাহাটী হাইকোৰ্টত এণ্ট্ৰি কৰিব চেষ্টা কৰিম কিন্তু কৰোণাৰ বাবে চাগে গেট নম্বৰ 1 বন্ধ কৰি থৈছে তো এইফালেৰে মই এণ্ট্ৰি কৰিব নোৱাৰোঁ দেখা তো মই আহি পালোঁ গুৱাহাটী হাইকোৰ্ট এয়া মোৰ পিছফালে গুৱাহাটী হাইকোৰ্ট এতিয়া মই গৈ আছোঁ আগতে চবফালে মানে গেটবোৰ খোলা আছিল কিন্তু মই যে মাত্ৰ দেখালোঁ গেট নম্বৰ 1 সিফালেৰে এতিয়া মানে সোমাব নিদিয়ে কৰোণাৰ বাবে মানে অলপ ভিৰটো বেছি হৈ যায় যে সেইকাৰণে সোমাব নিদিয়ে তো ৰ'ব মই এবাৰ দেখাই দিছোঁ এবাৰ ধুনীয়াকৈ এটা ভিউ এটা আহিছে ৰ'ব মই এনেই ভিতৰতো গৈয়ে আছোঁ তথাপি বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ বাহিৰৰ পৰা এটা ভিউ দেখাই দিছোঁ এইটো হাইকোৰ্টৰ পুৰণা বিল্ডিং হয় এটা আগৰ হাইকোৰ্ট আছিলে বহুত ধুনীয়া ভিউটো মই গেট নম্বৰ 4এৰে এণ্ট্ৰি কৰিলোঁ হাইকোৰ্টত আৰু এই যে দেখিছে মোৰ পিছফালে তাতে ক'ভিড মানে টেম্পাৰেচাৰ চেক কৰি আছে ময়ো কৰিলোঁ ঠিকে আছে 97 আছে বহুত ঠিকে আছে বাৰু মইতো সকলোৱে টেষ্ট কৰিলোঁ টেম্পাৰেচাৰ চেক কৰিলোঁ আৰু এতিয়া হাইকোৰ্ট আহি আছোঁ চাওক মই লাহে লাহে এইটো হাইকোৰ্টৰ পুৰণা বিল্ডিং হয় এয়া মই ইয়াতো বহুত কিছু কাম চলে অফিচিয়েল কামবোৰ ইয়াতে চলে আৰু মেইন যিবোৰ হিয়াৰিং হয় মেইন যিবোৰ কেছৰ কাম সেইটো আগৰ নতুন বিল্ডিঙত হয় মই সেইটো দেখাম আপোনালোকক
আৰু এইটো হৈছে সেই ঐতিহ্যমণ্ডিত হাইকোৰ্ট। ইয়াতে আহিলে সঁচাকৈ নিজকে খুব গৌৰৱ অনুভৱ হয়। আচলতে কি বুলি ক'ম, গদগদ হৈ যায় মনটো। এইটোৱে হৈছে ইমান যে ধুনীয়া পৰিৱেশ, কিন্তু মানুহ খুব কম, কাৰণ কৰোণাৰ সময়, ক'ভিডৰ সময়, তো মানুহ একেবাৰে কম। দিয়ক আৰু লাহে লাহে চাই থাকক, দেখাই থাকোঁ। বহুত ফুল ফুলিছে, ইমান যে ধুনীয়া ধুনীয়া ফুল ফুলিছে চবফালে। আহক বাকীবোৰো চাই থাকোঁ। আৰু এতিয়া মই মানে পুৰণা যিটো বিল্ডিং আছে হাইকোৰ্টৰ, সেইটোৰ পৰা ওলাই মই এতিয়া নিউ বিল্ডিং যাম, য'ত আমাৰ কেছবোৰৰ হিয়াৰিং হয়, তালৈকে যাম। আৰু এইটোৱেই হৈছে হাইকোৰ্টৰ নতুন বিল্ডিং, য'ত এতিয়া কেছৰ হিয়াৰিংবোৰ চলে বা কামবোৰ চলে। আৰু মই এতিয়া ইয়াতে এণ্ট্ৰি কৰিম। এতিয়া মই সোমাম, হাইকোৰ্টৰ ভিতৰত সোমাম। খুব ভাল লগা, আচলতে হাইকোৰ্ট আহিলে খুব ভাল লাগে, গৌৰৱ অনুভৱ হয়। কিন্তু এতিয়া মানুহ তেনেই কম, আৰু অকল এডভকেটখিনিকে মানে এণ্ট্ৰি কৰিব দিছে, বাকীটো কোনো সোমাবই নোৱাৰে। তো গতিকে ব'লক আৰু চাই থাকোঁ। আৰু এতিয়া ভিতৰততো মই নিব নোৱাৰিম বাৰু, কিন্তু বাহিৰৰখিনিয়ে দেখাই দিছোঁ অলপ চলপ। এয়া আৰু বাহিৰৰ চিন। এতিয়া সকলো কাম শেষ হ'ল, আৰু এতিয়া ঘৰ যাব ওলাইছোঁ। এয়া মোৰ লগত মোৰ ফ্ৰেণ্ড নাজিয়া, তো আমি দুয়োটা এতিয়া ঘৰ যাম। মই এই যাব 7 মাইল, তাইৰ ইয়াতে ঘৰ, আৰু মই যাম নলবাৰী। তো এনেকৈ আৰু দিনটো পাৰ হ'ল আৰু বহুত ব্যস্ততাৰ পাছত। একদম ঘামি জামি অৱস্থা বেয়া। ঠিক আছে দিয়ক, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ। আৰু গোটেই দিনটো কাম কৰি ভাগৰে জুগৰে এতিয়া ঘৰমুৱা হৈছোঁ। এনেকুৱাই আৰু দিনবোৰ ব্যস্ততাৰে যায়, ব্যস্ততাপূৰ্ণ জীৱন, ব্যস্ততাপূৰ্ণ দিন। এনেকুৱাই দিনবোৰ চলি থাকিব। লাহে লাহে বেলি মাৰ গৈছে, ঘৰমুৱা হৈছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয়কৈ জনাব। ধন্যবাদ।